আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে মই চৰকাৰে দিয়া 10,000টো খৰচ কৰি এটা মেচিন কিনি আনিলোঁ কিন্তু মই জানো প্ৰকৃততে আত্মনিৰ্ভৰশীল হ'ব পাৰিম যেতিয়ালৈকে ৰাইজ মোৰ এই মানুহটো নিজে নিৰ্ভৰশীল হ'বলৈ নিশিকে তেতিয়ালৈকে মই আত্মনিৰ্ভৰশীল হ'ব নোৱাৰিম চাহকাপ খাই কাপটো বোলে ধুই থওঁ মোৰ ওপৰত নিৰ্ভৰ কৰিব ডিউটিলৈ যোৱাৰ আগত খাই পেলাই বোলে বাচনকেইটা ধুই থৈ যাওঁ মোৰ ওপৰত নিৰ্ভৰ কৰিব দুপৰীয়া বোলে ভাতকেইটা খাই পেলাই বাচনকেইটা বোলে ধুই থওঁ মোৰ ওপৰত নিৰ্ভৰ কৰিব ক'বলৈ যেতিয়া তেওঁ ফুৰিবলৈ ওলাই যায় ইচিষ্টি কৰি ময়ে দিওঁ কাপোৰখিনি ৰেডি কৰি পেলাই সেইখিনি বোলে পিন্ধি পেলাই নিজে কাপোৰকেইটা বোলে ধুওঁ নুধুৱে মোৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়াবা কাপোৰ নেদেখি পেলাই মই কওঁ তোমাৰ আমুকটো নাই তামুকটো নাই কিনিবা নিকিনে মোৰ চব আছে এনেকৈ বুলি কয় কিন্তু যেতিয়া মই কেতিয়াবা কিনি আনি দিওঁ কেতিয়াবা মই যদি চাৰ্ট এটা কিনি দিওঁ কেতিয়াবা মই যদি পেণ্ট এটা কিনি দিওঁ তেতিয়া কয় ভালেই কৰিলা এইটো আনিলা মোৰ নাছিলেই আনিব লগাই হৈ আছিলে মানে নিজৰ প্ৰয়োজনীয় বস্তুটো নাথাকে বুলি জানিও নিকিনে মোৰ ওপৰত নিৰ্ভৰ কৰি থাকে মই কিনি আনি দিম সেইটো মুঠতে এই মানুহটো যেতিয়ালৈকে নিজৰ ওপৰত নিৰ্ভৰশীল নহয় যেতিয়ালৈকে এই মানুহটো আত্মনিৰ্ভৰশীল নহয় প্ৰকৃতাৰ্থত মই আত্মনিৰ্ভৰশীল হ'ব নোৱাৰিম চৰকাৰে এই এনেকুৱা মানুহবিলাক আত্মনিৰ্ভৰশীল হোৱা কিবা আঁচনি এখনো উলিয়াব লাগে